যদি আপোনালোকে তেজপুৰ ভিডিঅ' চাবলৈ বিচাৰিছে HK বাক্সা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব। লগতে লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব। কিয় পুৱাৰ পৰা এইখিনি কাম কৰা হোৱা নাই তোৰ? আরে ভাই মই তো কাম কৰি আছো পুৱাৰ পা মইতো মেচিন নহয় মানুহ হে। বাকী কাম কোনে কৰিব? আরে ভাই কৰিতো আছো মইতো মেচিন নহয় এতিয়া সেইকাৰণেতো তোৰ দৰে মানুহ খাবা নাপে। আমি দুখীয়া মানুহৰ কাৰণে তহঁতে কাম কৰিব আহিছো তই যদি এনেকে কওঁ আমি দুখীয়া মানুহ কেনেকে চলিম ন? বাদ দি কাম হিয়া নাই তোৰ, বাদ দি যা ভাই তোকে এতিয়া কওঁ মোৰ এতিয়া যিখিনি বেলা কাম কৰিম মোক পইচা তোৰ কাম হোৱা নাই, কি পইচা লাগে? যাবি না নাই? যা বাদ দি। নাই পইচা নাই, কাম হোৱা নাই তোৰ পইচা লাগে, যা। বেটা তোর পয়সা লাগে, কাম করবা নরে পয়সা লাগে। রজনী ও রজনী ভাইটি স্যার গেছো তোর গাঁৱত লোকেল মুৰ্গী পালি লৈ আহিবিচোন। সব লোকেল মুরগি আজিকালি পায়ে না যায়। পূৰ্ব সেই লোকেল মুৰ্গী কথা কোৱা নাই মই, তোৰ গাঁৱৰ ভদাগিলাক যায় কবি যে মই যিটো ছাৰৰ লগত থাকো সেইটো ছাৰে বহুত চাকৰি দিছে সেনকে কবি, সেনকে কৈ পেলাই তই লৈ আহিবি, বুজি পাইছা না নাই? কি কথা? কালি মই ঘৰত যাম, অ গাঁৱৰ ভটা গেলা আনিব লাগিব ন মই গাঁৱত বিচাৰি কেনে। তই কালি ঘৰত যা, অ ফলকান আহিবি, কিন্তু ভদাগিলা ফলকান লৈ আহিবি। কলকান লৈ আহিবি নাই তই ঘৰত যাবি নেকি কালি? ঘৰত যাম কালি। দেচোন যা যা যাম দে। মই আজিকালি গুৱাহাটী চহৰত থাকো, তাতে আমাৰ ছাৰে চাকৰি কৰে না, ময়ো চাকৰি কৰো। মোকো লৈ যায়গা ভাই আমাৰ গাঁৱত কাম কৰি কি চলবি ভাই আজিকালি চলিব নোৱাৰা দিবা বাৰু মই দুটামান এপইণ্টমেণ্ট আছে চাকৰিত, কিন্তু মই আলোচনা কৰি ছাৰৰ লগত। তাৰমানে ভাই গাঁৱত হাজিৰা কৰিলেও মানুহবিলাক পইচা দিবা নিদিয়ে, তাৰমানে যিটো একদম কাম কৰি দিব লগা হয় মানুহবিলাক জানা না। এতিয়া যদি ভাই তাতে এনেকুৱা পোষ্ট আছে তই আলোচনা কৰি ভাই মোকো লৈ যা, কাম কৰি চলিব নোৱাৰা ভাই। নৰা ছাৰক ৰাতি ফোন মাৰিম। এনে মাটি কিমান মান আছে? মাটি মোৰ 2 বিঘা আছে। হয় নেকি? দে মই ছাৰৰ লগতে আলোচনা কৰিম। ৰাতি কৰিবি যা ভাই, এতিয়া মই যাম যা গাঁৱত চলি হওক ভাই, তই কৈ দিবি নহ'লে হাজিৰা কৰি চলিব নোৱাৰি ভাই ৰজনী জানা না। ছাৰৰ লগতে থাকিব পাৰো, অহাবাৰ বিল্ডিঙে বান্ধিব পাৰি। ভাল নকল মুৰ্গী এটা পোৱা গৈছি। হেল্ল' ছাৰ, মই গাঁৱতে আছো ছাৰ, এটা নকল মুৰ্গী পোৱা গৈছি। লোকেল মুৰ্গী পাইছা নেকি? তাক ৰাখা নেকি? জল্দি লৈ মোৰ কাষক লাগি। তেতিয়া স্পেকা নেকি? কাম কৰি আছে নেকি? আহুৰ মাতাৰ ওচৰত কাম কৰি আছে। এটা কথা হ'ল, মই ৰাতি ছাৰক ফোন মাৰিছিলো, আলোচনা কৰিলো, কৈছি যাবা দিছিল। সঁচা নেকি ভাই? মোৰ চাকৰি হ'ব না কি? চাকৰি হ'ব, তাৰমানে তই মাটি 2 বিঘা বেচাৰ মাথা মাৰি দিয়া। ভাই মই ৰাতি বিক্ৰী কৰি দিম, মই এতিয়া মই যাওঁ এতিয়া হা। বিক্ৰী কৰ, চাকৰি হ'ব ন ভাই মোৰ? তো ভাই মই যে ইমান বন্ধু আছিলো মই জীৱনতো ভবা নাছিলো ৰজনী ভাই। কালি ওলবি দে, হ'ব কালি যাম মই। ৰাতি আলোচনা কৰোঁ। আলোচনা কৰ। দে ভাই ৰজনী বহিয়া। মই নবৌ যা, মোৰ অলপ কাম আছে। নহয় চাহ কাপ খাই যাবি। মই যাওঁতে চাকৰিটো হ'ব দে ভাই, মোৰ বিৰাট ভাল লাগছে। ৰিয়া ভাল খবৰ মইনা এইফালে মইনা। মইনা
এইফালে আছো কি কাকা হেৰি হেৰি হ'লে মইনা ৰজনী এতিয়া গুৱাহাটীত থাকে বোলে এতিয়া ৰজনীয়ে ক'লা মোৰ বোলে চাকৰি হ'ব মাটি 2 বিঘা বিক্ৰী কৰি দিয়াং দে মইনা বেচপা নালগে নেকি বাবাৰ দিনৰ মাটি বয়াও লাগে বেচপা নহয় মইনা মোৰ চাকৰিটো হওঁতে চাকৰিটো হ'লে মোৰ ভাল হ'ব ৰজনীয়ে কৈছে ই চাকৰি কৰি বোলে বহুত বস্তু কৰিলা কি কওঁ মইনা ৰজনীক ফোন কৰি মাতচোন তেনেহ'লে এই ৰজনীক মাতি আলোচনা কৰে ন মইনা আলোচনা কৰোঁ। মই ফোন এটা কৰি চাম দে দে হেল্ল' ৰজনী তই আমাৰ ঘৰলৈকে আছো পটকে দে আহা পটৰ পট আহা মই যাই আছো দে লোকেল মুৰ্গী পাই গৈছে যাবই লাগিব এটি হেৰাব নৰা তেজপেকা ৰজনী আহা ভিতৰত আহা ৰিয়া বঢ়াই দিয়া মানে এখন চেট দিয়া বহা ৰজনী বহা ৰজনী এটা কথা হ'ল আৰু মানে আমাৰ মাজনী অলপ ঠিক কৰিছে আৰু ভাই মইতো জানাৱে ইমান দুখীয়া মানুহ মাটি 2 বিঘা বেচলি বাবাৰ দিনৰ মাটি বাবা নেপছিলা এতিয়া মাজনী কৈছে মাটি 2 বিঘা বেচবা নালগে নেকি খেলা কথা নাই গাঁৱৰ মাটি 2 বিঘা বেছি দি চহৰত সেনে 10 বিঘা কিনবা আহিবি নালগে নেকি বেচপা মাজনী এতিয়া আমি গৰীব মানুহ কাম কৰিও আমি খাব নোৱাৰোঁ এনেকুৱা পৰিস্থিতি যদি মোৰ চাকৰিটো হৈ যায় মাজনী তোৰ বিয়াখনৰ কথা ভাবিব পাৰোঁ কি কওঁ মাজনী চেৰি তেনেহ'লে আজি এটা কিবা এটা কৰে তাৰমানে কালি যাবই লাগিব ৰজনী মই ৰাতি সেই কৰোঁ কাৰোবাৰ মাটি কিনে নামা খবৰ কৰোঁ হা খবৰ কৰ তে মোৰ ভাই চাকৰিটো হ'বই হ'বই ফাইনেল ভাই পিছত আৰু যাতে সেই কৰিব নহয় বুজি পাইছা না বুজি পাইছো তে ৰজনী চাহ তাহ খাবি না চাহ নাখাম এতিয়া মতে যাং হা যাবি নেকি তে যাতে ভাই কালি কালি ৰাতিপুৱা মই ৰাতিয়ে কিবা কৰি কাম এটা হা এতিয়া মই গাহক চাং চাই মই বেছি দিওঁ লাগে ক'বত হ'লেও অলপ দি দিওঁ না কি ক দি পেলাই ৰাতিপুৱা ধৰক গুচি যাম দে তে যাম মই যাং হা যাতে কালি ৰেডি হৈ থাকিবি ৰাতিপুৱা কিবা সেই তা কৰিম যাতে যামে আৰু যা এতিয়া হেৰি কথা এটা হ'লে তোৰ মোৰ মাটিখিনি বিক্ৰী কৰা কথা আছিল তোক বোলে মাটি লাগে যদি লাগে মোৰ মাটিখিনি বেচিব পাৰোঁ এতিয়া মোক পইচা লগা হৈছে অলপ কমতে দিম দাম কিমান কৈছে দাম মানেতো মোক 3 লাখ দিছিল এতিয়া অলপ কমতে দিম যা মোক ইমাৰ্জেঞ্চি তাৰমানে পইচা লগা ব'লা মাটিখিনি চাই আহোঁ ব'লা চাই লৈ এইখিনি এতিয়া 2 বিঘা আছে এতিয়া চাই লওঁ তোমাৰ মাটি কি দাম পাবা এতিয়া মানে মোক 3 লাখ টকা দিছিলে আগতে এতিয়া অলপ কমতে দিম কি কয় তুমি অলপ কম হ'লে মোৰো ভাল হয় কম নালাগে যে মোক 2 লাখ টকা কৰি দিবি আৰু কি ক দে হ'ব দে তেনেহ'লে পইচাটো কেতিয়া দিবা পইচাটো কালি দিম নেকি কালি নহয় মোক ৰাতি দিব লাগিব হয় নেকি দে তেনেহ'লে ৰাতি আহিলে হ'ল হা পইচাটো লৈ মই পূৰা একদম জুখি মাখি ফুটি চুটি মাৰি দিম হা টেনশ্যন ল'ব লগা নাই হ'ব হ'ব তে ভাই হেৰি থাকিলে আৰু যাওঁ কথা থাকিলে যাওক বাকী মোৰ মাটি 2 বিঘা বেচিলোঁ এই আমাৰ গাঁৱত যি ৰজনী থাকে সি বোলে যিটো ছাৰৰ লগত থাকে চাকৰিৰ বোলে 2টা এপাৰ্টমেণ্ট আছে মোক সিদিনা লগ পালোঁ পাই কিনে তাক ক'লোঁ মোকো লৈ যোৱা তে কথা পাতিছি মাটি 2 বিঘা বিক্ৰী কৰি দিলোঁ ভালে হৈছে দে গাঁৱৰ মাটি ৰাখি লাভ নাই চহৰত যাই কিনি লৈ গ'ল এতিয়া পইচা দিবা কথা ৰ এটা মই অলপ সময় চাওঁ পইচাটো লৈ কালি ৰাতিপুৱাই যাব লাগিব এই আহিলে এই আৰু তাতে বিক্ৰী কৰি দিলোঁ বিক্ৰী কৰিছে মাটিটো মোৰ তাতে দিছোঁ তে পইচাটো আনছ পইচাটো আনছোঁ আৰু আপোনাৰ এটা চাইন লগা হৈছিল প্ৰুফত এটা প্ৰুফ হিচাপে লাগে চাইনটো আপুনি কৰি দিলে চাইনটো দিম দে মই চাইন টাইন গোটা মাৰি দিম টেনশ্যন ল'ব লাগে ম্যাদি চিয়াদি গোটা কৰি দিম হ'ব দিয়ক পইচাখিনি এতিয়া মাজনী ৰিয়া ৰিয়া ফালে আমনিয়া এইটোৱে মোৰ সৰু বনি পইচাখিনি ল ভালকৈ থবি যাম না ৰাতিপুৱা লৈ যাম আৰু আপুনি চাইনটো কৰি দিয়ক চাইনটো কৰি দিব লাগিব ন দে কৰি দিব এইটো চাইনটো কৰিলে আৰু মই ম্যাদি কামখিনি চেছ কৰি দিম হা মই ৰাতিপুৱা যাম ভালে কৰিলোঁ দে ভাই মই ৰাতিপুৱা যাম তোকো মাত দিব নাপাওঁ বাৰু
মই ৰাতিপুৱা যাম হৈছে না কথাটো বুজি পালি না ৰাতিপুৱাই যাব লাগিব ৰজনীৰ লগত এতিয়া তুমি বহিবা না যাবি মই যাওঁ দে যা বেগটো লৈ আহ মই যাওঁ এতে পইচা পইচা ভৰাই দিছোঁ ভালকে যাবি মই যাই ফোন কৰবি ফোন কৰিম দে থাক মানে দে নাকে মাজনী থাক মই যাওঁ যাম বুলি কৈছে লাগে নাপলা দেখি মোৰো যদি চাকৰি হৈ যায় তেনে এখন মোৰো ল'ব লাগিব ৰজনী চাৰৰে গাড়ী ঘৰত বঢ়িয়া চাৰে আছে না ঘৰতে জলদি জলদি তাতে তাতে 50-50 এইটোৱে নেকি এতিয়া ছাৰ নকল মুৰ্গী পিছে নাম কি নমস্কাৰ ছাৰ মোৰ নাম তেজপিয়া হয় ডিগ্ৰী বিএ পাছ ছাৰ বিএ পাছ তো চাকৰি কৰা অলপ আছে ফেচিলিটি আছে তো হয় ছাৰ ছাৰক মাননীটো দিয়ক মাননীটো ছাৰ এতে আছে মই হিচাপ কৰি আনি থৈছোঁ হা ছাৰ মোৰ এপাৰ্টমেণ্টটো কেতিয়ালৈকে যাব এপাৰ্টমেণ্টটো কালিলৈকে কৰি আছোঁ ঠিক আছে এতিয়া ইয়াক অলপ ৰুমটো দেখি দিম ৰুমত লৈ যাওক লোকেল মুৰ্গীৰ মাথা মাৰিব আহিছে আরে আপনার যা হাজিরা কি হয় ঘর অ্যাপার্টমেন্ট হাজি ওরজনী সারে আছে না ভাই ছাৰ আছে সারর মোর অ্যাপার্টমেন্ট যার কথা আছে কি দিছেছো ছাৰক সুধিব লাগিব আছো আছে আর মধ্যে চাকরির অ্যাপার্টমেন্ট যা কথা আছে তার মানে নেতার ভাল কি কইছা কেমান তো ধৈৰ্য হৈছে চাওঁ এইটো রকম তোৰ দুহেতে একোৱে নাই দেখো তোৰ পঢ়াও নাই তই চাকৰি কৰাৰ যোগ্য নহয় মাটি বেচা পইচাখিনি কি মাটি পইচা কি না মোক পইচা দিছা নহয় ছাৰ মোক ঘূৰি দিয়ক ইয়াক গলতি উলিয়াই দি নহয় ছাৰ মোক দিয়ক কুবা পালে নেকি উলিয়াই দি নহয় ছাৰ দিয়ক কি এখন আহিবা যা ছাৰ মই পইচাই দিয়ক ফুট যা এটলানি বাইছে দিয়া যা পাঙতে পৰিলি ৰঙনো মৰম বিচাৰি গৈ কিনো বিপাঙতে পৰিলি ৰঙনো মনৰ কথা খুলি কৈ ৰঙা গোলাপ ফুলি দেখি ভুল গলি তাই ততে বুকু খনি দিলি বুজি কুমলীয়া তোৰে কৰি
এই ঘর ভাবিছিলি কিনো পালি তার প্রতিফল বুকুতে খুরা জুইল নাই সৰু বৰ মানুহৰে কোনে ক'লে মৰমেৰে সাৱটিব খুজিছিলি আজি দিলে গতিয়াই কেৰি পৰাবি বাৰু কলৈ যাবি তই অভগা ৰঙা গোলাপ ফুলি দেখি ভুল গলি কাহিততে বুকু খনি দিলি গুজি কুমলীয়া তোৰে কৰি জাতি তেজেৰে ৰাঙলী হ'ল তেজেৰে ৰাঙলী হ'ল ৰিয়া 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 কাকা কাকা কি হৈছে তোৰ মাজনী পানী লৈ মোৰ বৰ পিয়াহ কাকা উঠ কাকা ৰিয়া মই আৰু নাবাচো কাকা কি হৈছে তোমাৰ কাকা ৰিয়া মই আৰু নাথাকো উঠা কাকা 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 উঠা কাকা মোক এনে কঞ্চা কাকা কাকা উঠা কাকা কাকা উঠা কাকা কাকা রিয়া রিয়া কি हो काका রিয়া না काका রিয়া রিয়া মারা লাগিল যদি ভিডিওটো চাই ভাল লাগিল তেতিয়া লাইক কৰিব শেয়াৰ কৰিব লগতে কমেন্ট কৰিব আমাৰ টেষ্ট পেকা মৰা নাই আছে আমি আপোনালোকক দেখুৱাবৰ কাৰণে এই ভিডিওটো কৰিছো সো লাইক কৰিব এইটো দুখীয়াৰ জীৱনৰ কাহিনী আৰু লগতে ঘণ্টা বাদনটো বেল আইকনটো বজাই দিব বজাই দিব জয়